নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি মই ভিডিঅ'টো কিহৰ ওপৰত লৈ আহিছোঁ আপোনালোকে সকলোৱে নিশ্চয় গম পাই গৈছে। আজি মই লৈ আহিছোঁ বৰষা বা আৰু ৰুচনা চাংমাইৰ ওপৰত চলি থকা এই বিতৰ্কৰ বিষয়ে অলপমান আপোনালোকৰ মাজত ভিডিঅ' শ্বেয়াৰ কৰিম। তেখেতলোকৰ মন্তব্যবিলাক শুনাম আৰু মই তাত একো ক'বলৈ নাযাওঁ, কাৰণ আপোনালোকে নিজে ভিডিঅ'টো চাওক আৰু নিজেই বুজক আৰু নিজে বিচাৰ কৰি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তেতিয়াহ'লে আহক ভিডিঅ'টো চাওঁ। আপোনালোকে ভাবিছে চাগে বৰষাৰ অনিক লগ কৰিলে কিন্তু ভিডিঅ' কৰিব কিয় নকৰিলে, কাৰণ এইটো এটা কাৰণ আছে, নহ'লে কমেণ্টত সুধিব ভিডিঅ' কেলৈ নকৰিলে, ভিডিঅ' কেলৈ নকৰিলে বুলি। চ' এইটো জনাই দিওঁ যে কাৰণটো এইটো হ'ল পে' কৰিব লাগিব, যিহেতু এক্ট্ৰেছ হয়। চ' ইউটিউব ভিডিঅ' কৰিবলৈ পে' কৰিব লাগিব, কিন্তু আমি সেইটো কথা গম পোৱা নাছিলোঁ যে পে' কৰিব প্ৰথমতে পে' কৰিলোঁ হ'লে এতিয়া খুব মানে বৰষা বা বুলিয়ে কৈছোঁ, বৰষা মেমৰ খুব ডাঙৰ ফেন হয়। চ' তেওঁক দেখিলে সেইটো ভাল লাগিলে। জমনি হৈ গ'ল এইটো, কি বুলি কয়, বৰষা বা বুলি কৈছে দেই বোলে, বা নকৰিলে খুৰী বুলি ক'বা নেকি বোলে। এই মনত দুখ কৰিছে ন, এই ভালটোৱে কৈছিলে বাৰু, বা বুলি কৈছিলে, বা নকৈ মোক খুৰী বুলি ক'বা নেকি বুলি কয়। ভিৰ, খুব ভিৰ আৰু মানে মাছ চাছ অলপ কোনোবাই পিন্ধিছে, নাই পিন্ধা মই চিঞৰ বাখৰ কৰি আছোঁ, মাছ পিন্ধক মাছ পিন্ধক। তেনেকুৱাত মোৰ বা মানসিক স্থিতিটো কি হৈ আছে সেইটো বুজিব চেষ্টা কৰা নাই। এজনে আহি পেলাই, ইউটিউবাৰ এজনে আহি পেলাই ক'লে, বাইদেউ মোৰ এটা ইউটিউব চেনেল আছে, আপুনি অলপ কিবা এটা ভিডিঅ' কৰিম, আপুনি অলপ কিবা কওঁতে মই ধেমালিকৈ ক'লোঁ যে পইচা লাগিব দেই, মই ইণ্টাৰভিউ দিবলৈ হ'লে পইচা লাগিব কিন্তু, এনেকৈ ক'লোঁ। তাৰপিছত থাকিলে সেইটো কথা। আৰু এটা কথা তাতে এইজনে ভিডিঅ' এটা বনাইছে, তাতে কৈছে, মই চোৱা নাই, এওঁ চাই পেলাই মোক কৈছে যে মই হেনো এগৰাকীয়ে মোক বা কওঁতে মই কিবা খুৰী বুলি কোৱা, তাৰমানে মোৰ মনত থকালৈকে ছোৱালীজনীয়ে মোক বা ফটো এখন লওঁ, মোৰ চেলফি ফটো ল'বলৈ মোক কেতিয়াও, মই যিমান দেৰি তোলে মই সিমান দেৰি থিয় হৈ থাকোঁ। আপুনি সুধিব, আপোনালোকে নিজেও জানে হয়তো বা কাৰোবাক সুধিব পাৰে, যেতিয়ালৈকে হেঁপাহ নপলায় দৰ্শকৰ মই তেতিয়ালৈকে থিয় হৈ পেলাই চেলফি আৰু ফটো উঠোঁ, কাৰণ আপোনালোকৰ কাৰণেইতো আমি আজি এই স্থান পাইছোঁ। তাৰ গ'ল কথা গ'ল, ছোৱালীজনীয়ে মোক যেতিয়া ক'লে, চৰি দেই আপোনাক বা বুলি কৈ পালোঁ, মই কৈছোঁ তোৰ বা বুলিয়ে ক'বা, নহ'লে খুৰী বুলি ক'বা নেকি। সেই কথাটো মানে তাতে উপলুঙা কৰি পেলাই সেই ভিডিঅ'টোত হেনো কৈছে, মোক ভাস্কৰে কৈছে, সেইটোত মোৰ কি ভুল হ'ল। আৰু যিটো কৈছে যে বায়ে বা বুলি, মানে বৰষা বা বুলি কৈছোঁ দেই বোলে, তাই সেইটো মেনশ্যন কৰা নাছিলে, মানে তাই কৈছিলে বৰষা বা বুলি মাতিছোঁ দেই, নহ'লে মেম বুলি কওঁ, সেইটো কথা বুজাইছে, মেম নে বৰষা বা, সেইটোৱে তাই মানে মেমে ক'লে মানে যে সেই বা বুলি নকয় খুৰী বুলি ক'বা নেকি, সেইটো আমি তেনেকৈও কোৱা নাছিলোঁ। তাত যে ইমান মানুহে হাঁহিলে তেতিয়া অনুভৱ নকৰিলে কথাটো, এতিয়া কৈছে উপলুঙা কৰি কৈছে বুলি। আমি যদি উপলুঙা কৰি কৈছোঁ, ভগৱানে আমাক দিব। মোৰ উঠি অহা ল'ৰা ছোৱালী দুটা আছে, মই যদি মিছা কথা কৈছোঁ, মোৰ আপুনি ইমান মানে কান্দি মেলি খেলি মেলি হৈ গৈছে ন, কাৰণ আমি যোনটো ভিডিঅ' লাষ্ট বনাইছোঁ তাতে কৈছোঁ যে আমি কথাখিনি ইয়াতে ক্লিয়াৰ কৰিছোঁ আৰু কোনো কাকো মানে আমি টাৰ্গেট কৰি মানে কোৱা নাই কথাখিনি, কাৰণ আপোনালোকে ভিডিঅ'টো লাষ্ট ভিডিঅ' চাব পাৰে যে তাত আমি বেয়াকৈ কোৱা নাই কাকো, অকল যোনটো ফেক্ট সেইটো কথা কৈছোঁ, যে সঁচা কথা সেইটোৱে কৈছে। যদি আমি মিছা কথা কৈছোঁ, সকলোৱে ভগৱান আছে বুলি বিশ্বাস কৰে, সকলোৱে বিশ্বাস কৰে, যোনেই নহওক, চবেই নিজৰ নিজৰ মন্দিৰত নিজৰ নিজৰ হেৰিয়ত থাপনাত গৈ চাকি জ্বলায়, নামঘৰত ধূপ জ্বলায়, চাকি জ্বলায়, সকলোৱে বিশ্বাস কৰে। যদি আমি মিছা কৈছোঁ, মোৰ উঠি অহা ল'ৰা ছোৱালীকেইটা আছে, ভগৱানে আমাক সঁচাকৈয়ে কিবা দিব। আৰু কথা আমি কেতিয়াও কোৱা নাছিলোঁ, তাতে কৈছোঁ যে আমি সঁচা কথা ক'বলৈ ভয় নকৰোঁ, আৰু সঁচাটো কৈছোঁ যে এতিয়া ইমান আজি এতিয়া বেটিয়ে সঁচাকৈ কান্দিছে, আমি গম পোৱা নাছিলোঁ। ভিডিঅ'টো তাই পটককৈ পালে, মোবাইলটো চাই আছিলে, ইমান কান্দিছে তাই, মই কেতিয়াও মিছা কথা কৈ নাই পোৱা, তুমি মানে পুৰা মেণ্টেলি প্ৰেছাৰটো পৰি গ'ল, পুৰা প্ৰেছাৰ পৰিলে। কালি দিনটো গম পায় আপোনালোকে, মই ভিডিঅ'টো তাইৰ নামটোৱে নলওঁ বুলি ভাবিছিলোঁ। আপোনালোকে কেলৈ আমি সেইটো কথা